এইটো কি দেখিছে নহয় কি খাই আছো আমি বেছি হাল্লা কৰিলে এইটো লগাম এইটো টেম্পুল এই আমাৰ আগত বাবু ভাইয়া তাৰ পিছে পিছে গৈ আছো আমি মানুহ চাওক কেনেকা আমি মানে গৈ আছো লখৰাত মানে গাড়ীখনে বনাবলৈ গাড়ীখনৰ অলপ প্ৰব্লেম আছে ঠিক আমি গৈ থাকোঁতে মানে বশিষ্ঠ বালাজী টেম্পুলৰ মানে আই এছ বি টিৰ লগত বাবুক ঠিককৈ পাৰ হৈ যোৱা দেখা পালোঁ আৰু যে ট্ৰাফিকত অলপ ৰখোঁতে মই বেক কেমেৰা দি তাক উঠালোঁ কিন্তু মাত চাত আৰু যিহেতু আজি গাড়ী বনাব গৈছিলোঁ মানে গাড়ী বনোৱা নহ'ল কাৰণ কিয় গাড়ীৰ গেছটো বন্ধ আছে ঘূৰি গৈ আছোঁ মানে গোডাউনলৈকে আমাৰ হৈছে গড়চুকৰ পৰা দীপৰ বিল হৈ ৰাণী ওলোৱা ৰাস্তা ইয়াতে আমাৰ গোডাউনটো আছে ওচৰত আছে হোটেল হিলছ ভিউ এইটো অয়' হোটেল হয় আৰু আমাৰ গোডাউনটো ইয়াতে আছে মই দেখাই আছোঁ ৰ'ব গোডাউনটো মানে ইয়াতে গোটেই প্ৰডাক্ট আছে গোটেই মেডিচিনবোৰ আৰু এইখন গাড়ীয়ে বনাব গৈছিলোঁ মানে এইখন গাড়ীৰ লগত মানে গোটেই আমাৰ নৰ্থ ইষ্টত ব্ৰাঞ্চ আছে ব্ৰাঞ্চে মেডিচিন চাপ্লাই যায় এতিয়া গৈ আছোঁ আমি এখন পাহাৰত চাওক ইয়াক গড়চুকৰ পাহাৰ আৰু পাহাৰৰ ওপৰৰ পৰা কি দেখা পায় আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভাগৰে লাগি গ'ল দেখোন তলৰখিনি দেখাই দিছোঁ চাওক এই ধুনীয়া দৃশ্য সেই ৰাস্তাটো বগাই বগাইছোঁ পুৰা আধা পাই গ'লোঁ আৰু পুৰা ওপৰত যাই দেখুৱাম আপোনালোকক পুৰা ডেঞ্জাৰ ৰাস্তা চাওক কি ৰাস্তা এইটো চাওঁ এটা ভৰিয়ে বিষাই গ'ল এইখিনি উঠোঁতে ইমান খাৰা দৃশ্যখিনি চাওক কি ধুনীয়া মানে সমান আৰু এইখিনিত সমানকে আৰু তলৰ দৃশ্যটো চাওক দেখাই আছো দৃশ্য ধুনীয়া লাগে মানে কি কৰি আছে এইকেইজন ঘৰ বনাই আছে আৰু সেই পুৰা ভাগৰ লাগি গ'ল উঠোঁতে আৰু ইয়াৰ পৰা এইটো চাইডত দেখাম কেনেকুৱা দেখা পায় দেখুৱাই আছোঁ ৰ'ব আপোনালোকক মজা প্লেচ মানে দিনত আহি থাকিবলৈ বঢ়িয়া ধুনীয়া লাগিব কাৰণ কি পুৰা গছ গছনি আছে বতাহ মানে বতাহ বহুত আহিব এইবোৰ ভাল লাগিব আৰু দিনত ৰেষ্ট কৰি থাকিবলৈ একদম বিচনা লগাই ইয়াত শুই থাকিবহে মন গৈছে আৰু ইয়াৰ পৰা দেখুৱাই আছোঁ চাওক আপোনালোকে কি ধুনীয়া এইটো হৈ গ'ল হাইৱেটো আৰু এইটো ৰাস্তাটো হৈ গ'ল এই যোনখন ৰাস্তা দেখি আছে এই ৰাস্তাটো হ'ল গড়চুকৰ পৰা দীপৰ বিল হৈ ৰাণীত ওলাব মানে এই গড়চুকৰ পৰা সোমাই অহা ৰাস্তাটো এইটো আৰু ইয়াৰ দৃশ্যবোৰ চাওক দৃশ্য আৰু এই চাইডেদি গৈ থাকিলে সম্পূৰ্ণ আপুনি পাহাৰে পাই থাকিব মানে তো পাহাৰ যাই চাওচোন কিমান দূৰ যাব পাৰোঁ মজা প্লেচ ইয়াত দিনত আহি কিন্তু ৰেষ্ট কৰিবলৈ মজা লাগিব মানে পুৰা বতাহ দি থাকিব না ইয়াতে পুৰা ঢেৰ গছ গছনি আছে ধুনীয়া লাগিব আৰু খৰিবিলাক কাটি থৈ দিছে ধুনীয়া প্লেচ আৰু আমি ইয়াত বহুতখিনি সময়ত থাকিলোঁ আৰু বহুত ভাল লাগিল মজা লাগিল আহি অলপ ৰিল চিল বনালোঁ ফেচবুকত যাই চাৰ্চ কৰিব মিণ্টু বড়ো বুলি দিয়া আছে আৰু এতিয়া যাম আৰু আমি যোৱাখিনি সম্পূৰ্ণ দেখাম ভিডিঅ'টো এনেই বনালোঁ আজি জাষ্ট টাইম পাছৰ কাৰণে যাতে কণ্টেণ্ট নাই এই ভিডিঅ'টো চাই থাকিব সকলোৱে যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আগুৱাই লৈ যাব নামি গৈ আছোঁ ৰাস্তালৈকে এইপিনে চাওক কিমান দ খাল ইয়াৰ পৰা পৰিবলগীয়া হ'লে চেচ বহুত ৰিক্সি এইপিনে চাওক তলত ভয় লাগে দেখোন এইপিনে চাওক সম্পূৰ্ণ নামি গৈ আছোঁ মজা জাগা মজা প্লেচ চাওক পুৰা আৰু আজিৰ এই ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব
আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চবে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই